নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। hslc এক্সাম 2019 যোনখন পেপাৰ আহিছিল এডভান্স মেথমেটিক্সৰ সেইখন পেপাৰখন লৈ আহিছোঁ। বহুত কমন পৰে আগৰ প্ৰশ্ন পেপাৰবোৰৰ পৰা, তোমালোকে নিশ্চয় জানা। কেতিয়াবা এনেকুৱা এটা প্ৰশ্ন আহি যায় যিটো কিতাপত থাকে অলৰেডি, এক্সাম্পলৰ পৰা আহি যায় ছেম টু ছেম। তোমালোকে এক্সাম্পলবোৰ চাবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। পেপাৰখন নিজৰ বহীত টুকি তোমালোকে সলভ কৰিব চেষ্টা কৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো নতুন তোমালোক ছাবস্ক্ৰাইব কৰি নাপাহৰিবা। মই এনেদৰে hslcৰ পেপাৰবোৰ ইয়াত দি থাকিম আৰু hsৰ পেপাৰবোৰ দিম। অলৰেডি বহুতকেইখন hslc পেপাৰ দিয়া হৈছে 2019ত, তোমালোকে চাব পাৰে চেনেলটোত। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ।